মণিজনী আমাক সেই কেনেকুৱা লাগিছে আজি আহি কিনি অধিৱেশন চলিলে? হয়, সপ্তদশ দুলীয়াজানত সপ্তদশ আছু অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু আমি দুলীয়াজানৰে খুব ভাল লাগিছে। আমাৰ নিজৰ ঠাইতে অধিৱেশনখন অনুষ্ঠিত কৰিছে। সকলো ৰাইজ আহক আৰু সফল কৰি তোলক অধিৱেশন ভাগ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল তোমালৈ। হাই গাইজ, ৱেলকাম টু মাই চেনেল জে কে ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জে কে ব্লগ চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি যিহেতু দুলীয়াজানত অধিৱেশন আছে, সেইবাবে আমি খোৱাং কলেজৰ পৰা যাবলৈ লৈছোঁ। এখন গাড়ী ৰখি আছে, ইয়াত দেখিছে ন, গাড়ী ৰখি আছে। আৰু আগলৈ কি হয় পাছত মই ভিডিঅ'ত দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মোৰ চাই থাকিব। এয়া দেখিছেনে, আমি খোৱাং কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে অধিৱেশন চলিলৈ যাবলৈ গৈ আছোঁ। এয়া দেখিছেনে, গৈ আছোঁ আমি। লগত আছে আমাৰ সহ বন্ধু বান্ধৱীসকল। অ' ভাই চাব, আৰু অলপ দূৰ যোৱাৰ পাছত আমি অধিৱেশন চলি পাম। আমি খোৱাং কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন অঞ্চলৰ মানুহ আহিছে অধিৱেশন চলিলে। এয়া বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন অঞ্চলৰ মানুহবোৰ অধিৱেশন চলিলে আহিছে। এয়া দেখিছেনে, আমি খোৱাং কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে অধিৱেশন চলিলৈ যাবলৈ গৈ আছোঁ। এয়া দেখিছেনে, গৈ আছোঁ আমি। লগত আছে আমাৰ সহ বন্ধু বান্ধৱীসকল। অ' ভাই চাব, হাই গাছ। আৰু অলপ দূৰত যোৱাৰ পাছতে আমি অধিৱেশন চলি পাম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকক মোৰ ভিডিঅ'সমূহ। আৰু এইখন দেখিছে দুলীয়াজান মহাবিদ্যালয়, স্থাপিত 1959। ভালকৈ নাজানো আৰু আগলৈ গৈ থাকোঁচোন বোলক, ক'ত কি হয় চাওঁ। আৰু অলপ দূৰ যোৱাৰ পাছত পামগৈ আৰু অধিৱেশন চলি। বৰ্তমান এতিয়া লাইট ফিটিং কৰি আছে, দেখিছে। লাইট ফিটিং কৰি আছে। আৰু এইপিনে দেখিছে নহয়, এখন হৈছে প্ৰতিনিধি সভা। ইয়াত প্ৰতিনিধিসকলৰ সভা অনুষ্ঠিত কৰা হয়। এইখন হৈছে প্ৰতিনিধি সভালৈ যোৱা গেট। মই অলপ দেৰি পাছত যাম প্ৰতিনিধি সভালৈ। বৰ্তমান মই অলপ দেৰি পাছত যাম প্ৰতিনিধি সভালৈ। আপোনালোকক মই ভিডিঅ'সমূহ দেখাই দিম। প্ৰতিনিধি সভা কোন কোন আহিছে, আজি অতিথি সকলোবোৰ দেখাম আপোনালোকক। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ ধুনীয়াকৈ সজাই পৰাই চলিছে অধিৱেশন চলি। লগতে বিভিন্ন অঞ্চলৰ দৰ্শক আৰু বিভিন্ন অঞ্চলৰ ৰাইজ আহিছে অধিৱেশন চলিলে। এয়া লগতে গাড়ী ৰখাই থোৱা হৈছে প্ৰচেছন কৰিবৰ কাৰণে, প্ৰস্তুতি চলাই থকা হৈছে। এয়া দেখিছেনে, এয়া মহিলাসকলে প্ৰচেছন কৰিবলৈ আহিছে মানুহ আহি আছে অঞ্চলৰ পৰা। এয়া দেখিছেনে, প্ৰচেছন কৰিবৰ কাৰণে আহিছে মহিলাসকল। এয়া দেখিছে আমোদন দাহঁতে প্ৰচেছন কৰিব লাগিছে।
সমুদ্ৰ আছে, সকলো প্ৰতিনিধি আছে। লাইন এৰি নিদিবা, ভাল কৰিবা, লাইন ভাল কৰিবা। জয় আই অসম, জয় আই অসম। এয়া দেখিছেনে সমুদ্ৰতে প্ৰচেছন কৰিবৰ কাৰণে আহিছে। লগত আছে জুৰিদাৰ লগতে আছে ডিম্পুৰ নৃত্য, ডিম্পুসকলৰ এয়া দেখিছেনে ডিম্পুৰ নৃত্য।
এইয়া ভাৱৰীয়া আহিছে, দেখিছে ভাৱৰীয়া। ধুনীয়া ঠিকে আছে। আজি আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। আপোনাৰ আজি আহি কেনেকুৱা লাগিছে প্ৰচেছন কৰি? ভাল লাগিছে। এয়া কি হয়? মেজিক হয়। মেজি ঘৰ। এয়া মেজি ঘৰ প্ৰচেছন কৰিবনে উলিয়াই আনিছে এয়া। হাতত লাও লৈছে। কি হয়তো? কি হয় নি বাইদেউ? কি হয়? চাকি হ'ব। এয়া দৰা আজি আহিছে হেৰি প্ৰচেছন কৰিবৰ কাৰণে, দাদাহঁতে আৰু বাইদেউহঁতে। এয়া বিয়ানাম গাই শুনি প্ৰচেছন কৰিব নে আহিছে আইসকল। এয়া বিহু গাই প্ৰচেছন কৰিব কাৰণে
দেখিছেনে মানুহ 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 কেৱল মানুহ। এয়া শৰাই আৰু এয়া তুলসী প্ৰদৰ্শনী হিচাপে ইয়াক সজোৱা হৈছে।
আৰু প্ৰাৰ্থনা কেনেদৰে কৰে অসমীয়া সমাজত তাৰ প্ৰতিছবি ইয়াত দেখাবলৈ লোৱা হৈছে। অসমীয়া সমাজৰ প্ৰাৰ্থনা কেনেদৰে গোৱা হয়। এয়া চাকি ধূপ আৰু তুলসী ধূপ ধূনা লৈ প্ৰাৰ্থনা কৰিছে মন্দিৰসকলে। ঐ এটা নাই এয়া আমাৰ অসম কলেজৰ হয়। এই পিনৰি গ'লে মানে আমি এয়া মানুহ দেখিছে কিমান মানুহ 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 কেৱল মানুহ অকল মানুহ য'তে দেখে য'লৈকে চকু দিয়ে তাতে অকল মানুহে দেখা পাব। মানুহ 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 উৰে মানুহ এয়া মানুহ উৰে মানুহ যোন ভালে আছে চকু দিয়ে আপুনি সকলো পিনে অকল মানুহ 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 কেৱল মানুহ। কেৱল মানুহ অকল মানুহ। মই এতিয়া বৰ্তমান এয়া দেখিছেনে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি এনেদৰে বিহু মাৰি কিনি আহিছে। এয়া দেখিছে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আহিছে। মই আহি এতিয়া পাইছোঁ দিল্লী পাব্লিক স্কুল। এইখন দুলীয়াজানৰ আছে। এইখন হৈছে দুলীয়াজান দিল্লী পাব্লিক স্কুল। এইখনেই হৈছে দুলীয়াজান পাব্লিক স্কুল। আমি এতিয়া আহি দুলীয়াজান পাব্লিক স্কুল পাইছোঁ। এয়া দেখিছে দুলীয়াজান পাব্লিক স্কুল।
এইখনেই আছে দিল্লী পাব্লিক স্কুল। আহি আমি ৰাজবজাৰ আহিছোঁ। লগতে তোমাৰ নামটো প্ৰয়োগ কৰে বিশ্বজিৎ বৰুৱা মোৰ নাম। লগতে এই ল'ৰাজনে মোক বহুতো হেল্প কৰিছে। এই ল'ৰাজনক মই মোৰ ফালৰ পৰা অলপ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাই ফ্ৰেণ্ড, আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল চাই জনাবলৈ নাপাহৰিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।